ইয়াত হৈছে মানে ধুবুৰী জিলাৰ টামাৰ থানাৰ অন্তৰ্গত বৰবলাচৰ গাঁওখনৰ নাম। এই বৰবলাচৰ গাঁৱৰ গংগাধৰত এটা মৃতদেহ ডেড বডি আহি মানে নদীত লাগি গৈছে। ইয়াতে স্থানীয় মানুহে চাই কিনে পাগলাত আৰক্ষী নিৰীক্ষণ চকীত খবৰ দিয়ে। পুলিচ আহিছে, তদন্ত কৰিছে। এতিয়া কি হ'ব নহ'ব এইটো পুলিচে সবগুলো ওইখান ভয় দিন না।